মাছ এটা মাৰি দে মতা মাৰিলেও এই মাইকী নাচো মাৰিব পাৰে বোলে মাইকী নাচ এটাকে মাৰি দেখাই দে হতাখুৰ এটা এইটো স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আজি শুই উঠা অলপ পলম হ'ল গতিকে তথাপিও এপাক ওলাই আহিছোঁ চাইকেল চলাবলৈ ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ বহুত দিন হ'ল বাগানলৈ অহা নাছিলোঁ আজি ৰাতিপুৱা চাইকেল চলাবলৈ আহোঁতে ভাবিলোঁ এপাক সোমাই যাওঁ গতিকে ব'লক আজি আপোনালোকক বাগানখন দেখুৱাম এইখনেই আমাৰ বাগান কেইবাদিনো আহিবলৈ সময় পোৱা নাছিলোঁ আজি ভাবিলোঁ এপাক সোমাই যাওঁ লাহেকৈ পাত আকৌ আহিবলৈ আৰম্ভ হৈছে আৰু আজি কিছুদিনৰ আগতে ছিঙি যোৱা হৈছে পাত চাওক আপোনালোকক সমগ্ৰ দৃশ্যটো দেখুৱাইছোঁ কিছুদিনৰ পিছতে এই সন্মুখৰ পুখুৰীটো পানীয়ে ভৰি যাব আৰু ইয়াত পানী হোৱাৰ লগে লগে বিভিন্ন পৰিভ্ৰমী চৰাইবিলাক আহি পৰেহি বৰ ধুনীয়া পৰিৱেশ এটা সৃষ্টি হয় গোটেই পুখুৰীটো চৰাই চিৰিকটিয়ে ভৰি পৰে আপুনি বাৰু হতাশাত ভোগেনে হয়তো পৃথিৱীত এনেকুৱা এজনো মানুহ নাই যি হতাশাত কোনোদিন ভুগি পোৱা নাই আচলতে এইটো এটা বহুত ডাঙৰ কথা মানুহ মাত্ৰে হতাশা থাকেই কিন্তু এটা কথা থাকে তাৰ মাজতো যে প্ৰকৃততে আপুনি কাৰ বাবে জীয়াই থাকে আপুনি নিজৰ বাবে নে আনৰ বাবে এইটো কিন্তু এটা বৃহৎ প্ৰশ্ন যদি আপুনি নিজৰ বাবে জীয়াই থাকোঁ বুলি ভাবে তেন্তে মোৰ মতে আপোনাৰ ইমান হতাশা হ'ব নালাগে যদি আপুনি আনৰ বাবে জীয়াই থাকিব বিচাৰে তেন্তে আপোনাৰ মনত বিভিন্ন প্ৰশ্ন আহিব পাৰে আপুনি তেওঁৰ কাৰণে বিশেষকৈ আপোনাৰ নিজৰ লগতে তেওঁৰ কাৰণেও চিন্তাবিলাক দুগুণ হৈ যায় আপুনি যাৰ বাবে জীয়াই থাকিব বিচাৰে গতিকে হতাশা হোৱাটো স্বাভাৱিক কথা এইটো মই তেনেকৈ ভাবোঁ নাজানো সঁচা হয় নহয় কিন্তু হতাশাই কিন্তু মানুহক বহুত প্ৰব্লেমত পেলায় গতিকে যিমান পাৰি এইবিলাকৰ পৰা আঁতৰত থাকিব লাগে আজিকালি হয়তো হতাশাত ভোগা মানুহৰ সংখ্যা যথেষ্ট বাঢ়িছে বিশেষকৈ যুৱচামৰ ক্ষেত্ৰতে বেছি হ'ব চাগে যাৰ ফলত বহুতে নিজকে শেষ কৰি দিবলৈ চেষ্টা কৰে বা বহুতে নিজক শেষো কৰি দিয়ে কিন্তু মই ভাবি নাপাওঁ আচলতে এনেকুৱা কি হয় যে ইমান হতাশাত ভাগি নিজক মানুহে শেষ কৰি দিব পাৰে আচলতে মানুহবিলাক যথেষ্ট উচ্চাকাংক্ষী হয় মানুহৰ বহুত উচ্চাকাংক্ষা থাকে কিছুমানে নিজৰ উচ্চাকাংক্ষা পূৰাব নোৱাৰাৰ বাবেই হতাশাত ভোগে বা হতাশাত ভোগাৰ বহুতৰে বহুত কাৰণ থাকে সেইবুলিয়ে নিজক শেষ কৰি দিয়াটো মোৰ মতে কোনো যুক্তিসংগত কথা নহয় বা যি নিজক তেনেকৈ শেষ কৰি দিয়ে সেইজনে হয়তো পৃথিৱীৰ আটাইতকৈ ভীৰু কাপুৰুষ বুলি মই ক'ব বিচাৰোঁ কাৰণ সমস্যা প্ৰত্যেক মানুহৰ জীৱনতে থাকে আৰু সেই সমস্যাবিলাকক যদি ফাইট কৰিব নোৱাৰে তেন্তে তেওঁ কিহৰ মানুহ সমস্যাৰ লগত যুঁজিব পাৰিবই লাগিব যদি তেওঁৰ সেইখিনি শক্তি নাথাকে তেন্তে তেওঁ মোৰ মতে মানুহে হ'ব নোৱাৰে আৰু সেই বুলিয়ে যে তেওঁ ফাইট কৰিব নোৱাৰিলোঁ বুলি যে নিজক শেষ কৰি দিব এইটো কোনো কথা হ'ব নোৱাৰে গতিকে মানুহে সৰু সৰু কিছুমান কথাটো সুখ বিচাৰিবলৈ শিকিব লাগিব আৰু বিচাৰিব জানিলে প্ৰতিটো বস্তুতে সুখ পোৱা যায় এনেকুৱা নহয় যে মোক বহুত কিবা ডাঙৰ এটা পালেই মই সুখ পাম আচলতে সুখটো নিজৰ মাজতে লুকাই থাকে মাত্ৰ বিচাৰিব জানিলেই হ'ল এইখিনি কথা মই এইটো কাৰণেই ক'লোঁ যে কিছু বছৰ পূৰ্বে ময়ো চৰম হতাশাত ভুগিছিলোঁ বিভিন্ন সমস্যা দেখা দিছিলে জীৱনত সঁচা ক'ব গ'লে ময়ো ভাগি পৰিছিলোঁ কিন্তু সেই সমস্যাবিলাকৰ পৰা ওলাই আহিব পৰাটো বহুত ডাঙৰ কথা আৰু সেইটো মই ভাবোঁ সেই সমস্যাখিনিৰ লগত ফাইট কৰিব পৰা কেপাচিটি প্ৰত্যেকজন মানুহৰ থাকিব লাগে গতিকে মই নিজে ভুক্তভোগীৰ কাৰণে আজি কথাখিনি উলিয়ালোঁ আপোনালোকে কেনেকুৱা পায় নাজানো আৰু যদি মোৰ ভিডিঅ' চোৱা কোনোবা যদি এনেকৈ হতাশাত ভুগিছে কেতিয়াবা তেন্তে তেওঁ হতাশাত নুভুগি তেওঁ নিজক সেই বিপদৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰক
আৰু যদি আপুনি অত্যন্ত বিপদত পৰি আছে, অত্যন্ত সমস্যাত পৰি আছে, তেন্তে আপুনি নিজৰ কোনোবা ভাল বন্ধু বা বান্ধৱীৰ লগত কথাখিনি শ্বেয়াৰ কৰক, আপোনাৰ সমস্যা সমাধান হৈ যাব। নহ'লে কিন্তু ইয়াতকৈ জটিল বেমাৰ কিন্তু মোৰ মতে একো নাই। এই যিটো ফ্ৰাষ্ট্ৰেশ্যনৰ যিটো বেমাৰ, ইয়াতকৈ জটিল বেমাৰ মোৰ মতে পৃথিৱীত আৰু একোৱেই নাই। আপুনি বাৰু দিনটোত এবাৰ হ'লেও মুকলি আকাশখনলৈ চায়নে? যদি চোৱা নাই তেন্তে চাবচোন, মনত অনুভৱ জাগিব, মনটো মুকলি মুকলি লাগিব, কাম কৰাৰ উদ্যম বাঢ়িব। ঘৰ আহি পালোহি। এতিয়া মোৰ লগৰীবোৰ ৰৈ আছে মোৰ কাৰণে। এতিয়া সিহঁতক আলপৈচান ধৰিব লাগিব। ব'লক আপোনালোককো দেখুৱাম। আজৰি সময়বোৰ মোৰ এনেদৰে পাৰ হয়। কেতিয়াবা ফ্ৰী থাকিলে এই কণমানিবোৰৰ লগতে কেৰম খেলোঁ। এয়া আমাৰ গুণগুণ, মোৰ ভতিজী হয়। এইটো ধুনুকণ, এইটো মস্ত খটাখুৰ এটা। এইটো কৌতুক এটা কৈ দে, গান এটা গাই দে। এতিয়া ইহঁতি লাজ কৰিছে, কিন্তু মস্ত খটাখুৰ হয়। এই আৰু এগৰাকী ওলাইছেহি। এতিয়া যিহেতু স্কুলবিলাক বন্ধ আছে, সিহঁতে দিনটো এনেদৰে পাৰ কৰে। ৰাতিপুৱা কিতাপ পঢ়ি মেলি আটাইবোৰ আমাৰ ঘৰলৈ আহে, এনেকৈ কেৰম খেলি অলপ সময় পাৰ কৰে। উপায়টো নাই, কি কৰিব। এইজন এজন খটাখুৰ আহি ওলাইছেহি। কিতাপ পঢ়িলি নাই আজি? পঢ়িলি? তই এতিয়া নাচ এটা মাৰি দেখুৱাবি নি? ই বৰ ধুনীয়া নাচে দেই, বহুত ধুনীয়া নাচে। নাচ এটা মাৰি দে, নাচ এটা মাৰি দে। মতা মাৰিলেও ই মাইকী নাচো মাৰিব পাৰে বোলে। মাইকী নাচ এটাকে মাৰি দেখাই দে। অঁ। দেখিলে ই মতা আৰু মাইকী নাচ দুয়োটাই মাৰিব পাৰে। মুঠতে ইহঁতকেইটা মস্ত তীখৰ। এনেদৰে মোৰ দৈনন্দিন জীৱনৰ কিছুমান সৰু সৰু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নাজানো কিমান দূৰ সফল হৈছোঁ, যিহেতু আৰম্ভণি কৰিছোঁহে। লাহে লাহে ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভাল পাব চাই। গতিকে যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, আশীৰ্বাদ কৰিব, আগলৈ যাতে আৰু ভাল ভাল ভিডিঅ' বনাব পাৰোঁ। গতিকে আজিলৈ বিশেষ দীঘলীয়া নকৰোঁ, ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।